Na 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 na. Wow, লেলপু ক'ৰ পৰা আহিলি? এনেই ফুৰিব আহিছিলোঁ এটা। বাবা আচোন মোৰ ওচৰত চকলেট দিম বাবা। চকলেট দে আহিছোঁ দে চকলেট দি এটা। দিম মই বাবা চকলেট দিম। হাও এটা চকলেট দিম বুলি কৈছোন মাৰিব লাগছে আমাৰ তালুৱানত। ৰচোন বাবা আগতে বেলটো পকচিনে চাই লওঁ। এটা তই বেল বক্সিনে চাওঁ দিছোঁ এতিয়া মই তালু ফুটা হৈ যাব। নাই বাবা আৰু একটা চাওঁ দিচোন বাবা। নালগে চাব যা। তই এনেকৈ চকলেট দিম বুলি কৈ আমাক মাতি পেলাই এতিয়া তালুত মাৰাহে। তই এইবাৰ মাৰি পেলাই যাবিছোঁ তই তালুত শিল মাৰিম মই। লেংৰা বুঢ়া তোৰ এখন ভৰিটো লেংৰাই তই সেইখন ভৰিটো শিল মাৰি তই লেংৰা কৰি থৈ দিম। তই এইবাৰ মাৰি পেলাই গ'লে তোৰ কথা বেয়া আছে দেই তোৰ তালু চালু ফুটা হৈ যাব এইবাৰ। এইটো চলিও গুচি গ'ল এইবাৰ কাক বেছি দিওঁ মই। আজি এসপ্তাহমান হ'লেও মিছু আমাৰ লগত বহিব অহাই নাই আৰু ফোন কৰিলেও এনি টাইম বিজি কি পালি তিহিতি কোনোবা নাপি চাপিয়ে পালা। সেই কথা নকবি সেই কথা ক'লে মানে কাণ লৈ তোৰ লোম খাৰা হয় আৰু সি আপি ভাল পাব। সি নিচিনা দেওলাগতক কাই ভাল পাব। ইথানো সি হাগলি মিয়াকে পকৰখান ধুই দিব লাগে শিকাই ভাল পাব। কি সি ইথানো মিয়াকে পকাত ধুই দে? তো সেইদিনাখন মই সিহঁতৰ ঘৰত যাওঁতে সি হাগবা বহি কিনে মিয়াকক গেৰি আছে পকাখন ধুই দিবৰ কাৰণে মিয়াকে গেইছি পকাখন ধুই দিছে তেতিয়া সি উঠি আহিছে। কিহে চলি হাত? মোৰ মাই তই একদম ফিটিং হৈ আছে ক'ত যা? মই তহঁতৰ নিচিনা ইথানে ধুলাই পেলাই বহি থকা সময় নাই আৰু মই ইথান গাৰ্লফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ডক লগ ধৰিব যাওঁ। সি হাগি পকাত ধুব নোৱাৰে তই আৰু কাই ভাল পাইছি মিছু এটা কথা ৰহ তই যে আপিটোক ভাল পাইছা কৈছা কিনে পকাত ধুব নোৱাৰা বুলি ইথানতে কৈ ল'বি পকাত ধুব নোৱাৰা বুলি পিছত আৰু তই বিয়া কৰি আনবি তেতিয়া আৰু পকাত ধুব দিবি তাই একে দাউৰে মিয়াকৈ ভাল পাব তেতিয়া আৰু লেটি খেতি হোৱাত চাই ইথানতে যত পথতে শেষত থৈ দিলে হ'ল। তহঁতে অলপ বেছি বকি আছাই আজি গাৰ্লফ্ৰেণ্ডক লগ ধৰিব যাম কাৰণে তহঁতে বাচি গেলি সেইটো হ'লি দুৱ এতে বহি থাকিলি হয় কিন্তু দুৱৰ মুণ্ডা এটা যাই নালাত পল্লা হয় এনেকৈ মাৰলো হয় গম পাইছে না। গাৰ্লফ্ৰেণ্ডক লগ ধৰিব যাম না মাহাতত ঠাণ্ডা কৰি লৈ আহিছোঁ সেইকাৰণে তহঁত বাচি গেলি সেইটো হ'লি দুৱতে বহি থাকিলি হয় মুণ্ডা যাই নালাত পল্লা হয় নালাত। কিন্তু নেক্সট টাইম এনেকৈ নকবি আৰু জানো যাই আছোঁ পালো বোলে ধৰাৰ। কিহে লালপো ক'ৰ পৰা আহিলি? বুকুৰ পৰাইতো ঘুচা মাত দিম। কেনে কৈছাচোনে যাম দে। কিহে ডালপো ইমান খঙত কিয় আগৰ পৰা আহিলি? নাহে কৈছোঁ দা এটা বুঢ়া লাগ পালোঁ ৰাস্তাত চকলেট দিম বুলি কৈ মাতিলৈ যাই পেলাই তালু ঘৰত মাৰিব ধৰছি কিয় বোলে বেল পক্ষিনা চাইছি সেইকাৰণে অলপ মাথাটো চুটি আছোঁ আৰু। তই সেইবাৰ পইচা সেইটো বোলে সেনে যায় চবকে সেনে কৰে। কি সেনেকৈ কৈছোঁ দা মোৰ লগত থাকিলে এখন চুৰিৰ বদল লক্ষী পূজা নহ'ব আমাৰ ইফালে আহিলিয়ে বুঢ়াক তালু ঠিল মাৰিম মই তালু ফাটি দিম বুঢ়াক কৈ দিছোঁ। তোৰচোন দেহাত মাংসই নাই দেহাৰ মাংস গোটাই যাই মাথাত জমা হৈছে তই শিল মাৰিবি শিলটো ডাঙৰ পাৰবি যা ঘৰত যা। হেল্ল' জানটো পাছত বহি আছোঁ দা যাবই আৰু গাড়ী। হ'ব দা কিন্তু কাষত কাই গৈছে? কাইবা গৈছে চিনি নাপাওঁ মই। চিনি নাপাওঁ বুলি মই জানো কিন্তু আপা না আপি তাকেহে সুধছোঁ। এটা মতা মানুহ গৈছে জানটো। মিছা কথা কোৱা নালাগে তুমি যাই আপি বহি থকা চিটখনতে যে বহিছা মই এইগিলাখন ভালকৈ জানো ফেচবুকতে এইগিলাখনক লৈ বহুত ডাইলগ মাত থাকা তুমি। নাই জানটো সেইগিলাখন এনেই মিছাই কওঁ মিছা কথা নকলি ইমান লাইক কেনেকৈ পাম? হ'ব ইমান ক'ব নালাগে ওচৰত বহি থকা আপিটোক ফোনটো দি কিবা কওঁ মই। সঁচাকৈ জানটো ওচৰত এটা মতা মানুহ গৈছে। দে সেই মতা মানুহকে ফোনটো দি কিবা ক'ম। কি কথা কৈছে জান অচিনাকি মানুহ এটাক মই তোমাৰ লগত কেনেকৈ কথা পাতিম হা? মই জানোৱে তোমাৰ ওচৰত আপিয়ে গৈছে তাইক দিবি না ফোনটো? সঁচাকৈহে জান এটা মতা মানুহ গৈছে তুমি বুজি কিয় নাপা? তেতিয়াহ'লে সেই মতা মানুহটোকে ফোনটো দিলে ভয় কিয় কৰছা? তোমাৰ শহুৰ বুঢ়া নেকি সেইটো? তাই কৰকে এগলা বকি থাকা নৰো দিবা মানুহটো বহুত খঙত থকা যেন লাগি আছে আৰু ভাল পাইছা অলপমান বিশ্বাস কৰবাহে জানবি ইমান সন্দেহ ভাল নহয় বুজছা না? তই ইমান বুকবা নালগে মানুহটোক ফোনটো দিবি না বেকাৰ দিম তক? মানে আৰু কি হ'ব আপিৰ বৰ সন্দেহ ৰ দি আছোঁ ৰ। এনেকৈ নহয় ভিডিঅ' কল কৰ তই বুদ্ধি চব জানা আছে মোৰ। ৰাম কি হ'ব ইমান সন্দেহ ৰ কৰি আছোঁ ৰ। কৈ দা একবাৰ ভিডিঅ' কলত হেল্ল' বুলি কৈ দিয়ক মোৰ আপিটোক বৰ সন্দেহ কৰি আছেহে ওচৰত আপি বহি থকা বুলি। কি তোৰ আপি তই ইমান সৰুতে বিয়া পাতছা? ভাবছে এনেই বেছি তোকে নাথাকবিহে মোৰ আপি মানে মোৰ গাৰ্লফ্ৰেণ্ড বিয়া কৰা নাই মই আপোনাক যি কৈছোঁ তাকে কৰ। দে হ'ব দে। হেল্ল' দিছোঁ দিয়া চাওঁ আপি আছে নে কাই আছে মোৰ ওচৰত বহি। দাদা দেখা দিহে একবাৰ তাইক। দে মাইনা মাজনী তই? দেউতা আপুনি? তই ইমান বৰৰ প্ৰেৰণকে বকি আছিলি হা? তোক মই এইগিলাখান শিকিছোঁ হা? এইগিলাখান শিকিছোঁ মই তোক ৰ
আজি খালি মোক কিবাকৈ ঘৰটো যাই আহিব দি তাৰপিছত তোক শিক্ষা দিম ৰ মই মজা দিম তোক ড্ৰাইভাৰ জল্দি চলো কি গৰু গাড়ী চলি আছা এমন পৰ পিছখিনি ৰাস্তাই যাই পোৱা নাই দেখোন ইচ আজি এনেকৈ আজি ঘৰত যাই নাপাওঁ মই গাড়ী পেচাত মাত দিওঁ ৰ দাউৰি কেনে ঘৰত যাই পাম আৰু তই দুনীয়াখন আপি পিছত নাপালি হা মোৰ আপি তুই পিছিত পইচা হা ৰ প্ৰথম তাই শিক্ষাটো দি লওঁ তাৰপিছত তই ক'ত পলাবি বেটা চিল উঠিয়া কৰা দিম তোক শিক্ষাটো